মাঘ বিহুৰ দিনা কেইটামান কাম কৰিবলৈ আপুনি একেবাৰে নাপাহৰিব। মকৰ সংক্ৰান্তিৰ দিনা যদি আপুনি এইকেইটা কাম কৰি থয় তেন্তে জীৱনটোৰ বাবে আপোনাৰ আৰু কোনো চিন্তা নাই। মকৰ সংক্ৰান্তিৰ দিনা আপুনি কি কি কৰিব লাগিব সেই সন্দৰ্ভতেই প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। গ্ৰহৰ ৰজা বুলি কোৱা হয় সূৰ্যদেৱক। সূৰ্যদেৱে যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়াই মকৰ সংক্ৰান্তি পৰ্ব আৰম্ভ হয়। আমি অসমীয়াই এই দিনটোত মাঘ বিহু পালন কৰোঁ। এয়া হিন্দু ধৰ্মৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত সূৰ্যদেৱক পূজা আৰাধনা কৰা হয়। বিশ্বাস কৰা হয় মকৰ সংক্ৰান্তিৰ দিনা সূৰ্যদেৱক পূজা অৰ্চনা কৰিলে মানুহৰ দুখ কষ্ট দূৰ হয়, ঘৰলৈ সুখ সমৃদ্ধি আৰু ঐশ্বৰ্য বৈভৱ আহে। এই দিনটোত সূৰ্যৰ উত্তৰায়ণ গতি আৰম্ভ হয় আৰু এই কাৰণেই সূৰ্যক উত্তৰায়ণী বুলিও কোৱা হয়। এই দিনটোত সূৰ্যদেৱক আপুনি তুষ্ট কৰিব পাৰিলে আপোনাৰ বিবাহ বা যিকোনো মাংগলিক কাৰ্যত থকা বাধা বিঘিনি নোহোৱা হৈ পৰে। ইংৰাজী কেলেণ্ডাৰৰ অনুসৰি মকৰ সংক্ৰান্তিৰ পৰ্ব 14 জানুৱাৰীত আৰম্ভ হয়, কিন্তু আমাৰ ইয়াত মকৰ সংক্ৰান্তি 15 জানুৱাৰীৰ পৰাহে আৰম্ভ হ'ব বুলি কোৱা হৈছে। এই কথা কিহৰ ওপৰত নিৰ্ভৰ কৰে জানেনে? সূৰ্যদেৱে ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰাৰ সময়খিনিক ধৰা হয়। এই বছৰত 15 জানুৱাৰীৰ দিনটো মকৰ সংক্ৰান্তি ৰূপে পালন কৰা হৈছে। জ্যোতিষ গণনা অনুসৰি এই বছৰ 15 জানুৱাৰীৰ দিনা সূৰ্যদেৱে প্ৰাতঃপুৱা 2:54 ধনু ৰাশি অতিক্ৰম কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব। সেইবাবে 15 জানুৱাৰীৰ দিনটো মকৰ সংক্ৰান্তি ৰূপে পালন কৰা হ'ব। অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পুণ্যকাল প্ৰাতঃপুৱা 7:15 পৰা আৰম্ভ হ'ব আৰু 9:06 থাকিব বুলি কোৱা হৈছে। মকৰ সংক্ৰান্তিত স্নান আৰু দানৰ গুৰুত্বপূৰ্ণ অৱদান আছে। মকৰ সংক্ৰান্তিৰ দিনা কোনোবা পবিত্ৰ নদীত স্নান কৰিলে আৰু দান কৰিলে মহাফল লাভ কৰিব পাৰি, আৰু এয়া এক হিন্দু ধৰ্মৰ পৰম্পৰা। এই দিনটোত বহুতেই গংগাত স্নান কৰে আৰু গংগাত স্নান কৰি দান কৰে। গংগাত স্নান কৰি দান কৰিলে হেনো লোক পৰলোকৰ পৰা মানুহ উদ্ধাৰ হয়। আমাৰ ইয়াত যিহেতু গংগা নাই, সেইবাবে যিকোনো নদীত আপুনি এই দিনটোত অৰ্থাৎ মাঘৰ বিহুৰ দিনটোত স্নান কৰিব পাৰে, আৰু স্নান কৰি আপুনি কেইটামান বস্তু দান কৰিব লাগিব। কি কি দান কৰিব লাগিব সেয়াও এই ভিডিঅ'টোত আমি আপোনাক ক'ম। কোৱা হয় এই দিনটোত আপুনি যদি গংগা স্নান কৰে তেন্তে 10 অশ্বমেধ যজ্ঞ আৰু 1000 গাই দান কৰাৰ সমান আপুনি পুণ্য লাভ কৰিব পাৰে। এতিয়া আপুনি জানি লওক মাঘৰ বিহুৰ দিনটোত আপুনি নদী বা বেলেগ পবিত্ৰ স্থানত স্নান কৰি আপুনি কি কি দান কৰিব। এই দিনটোত জোতা, অন্ন, তিল, গুড়, গৰম বস্ত্ৰ, কম্বল দান কৰিলে শনি আৰু সূৰ্যদেৱৰ কৃপা লাভ কৰিব পাৰি। অৰ্থাৎ যিসকলৰ শনিৰ দোষ আছে তেওঁলোকে এই দিনটোত তিল দান কৰিব পাৰে, গৰম বস্ত্ৰ দান কৰিব পাৰে, কম্বল দান কৰিব পাৰে। এইখিনি দান কৰিলে শনিদেৱ খুবেই প্ৰসন্ন হয়। যদি আপুনি কোনো পবিত্ৰ স্থানত স্নান কৰিব পৰা নাই তেন্তে ঘৰতেই আপুনি গা ধুওক। ঘৰত গা ধুলেও পানীত তিল আৰু গংগাজল আপুনি মিহলি কৰি ল'ব পাৰে। আজিকালি সকলোবোৰ দোকানতেই গংগাজল পাই যায়, গতিকে আপুনি ঘৰত গা ধুওঁতেও গংগাজল বা তিল মিহলাই আপুনি স্নান কৰিলে এয়া খুবেই পবিত্ৰ বুলি ধৰা হয়। আৰু ইয়াৰ পিছত আপুনি দান কৰিব। দান কৰিলে আপোনাৰ গ্ৰহ দোষ দূৰ হ'ব। মকৰ সংক্ৰান্তিত স্নান কৰাৰ পিছত ক'লা তিল, গুড়, ৰঙা চন্দন, ৰঙা ফুল, জল আদিৰে সূৰ্য নমস্কাৰ কৰা উচিত। সূৰ্যক জল অৰ্পণ কৰক। সূৰ্যদেৱক কওক ওম সূৰ্যায় নমঃ, ওম ভাস্কৰায় নমঃ। মকৰ সংক্ৰান্তিৰ দিনা আপুনি কি কি নকৰিব সেয়াও আপুনি জানি লোৱাটো খুবেই দৰকাৰ। মকৰ সংক্ৰান্তিত শাৰীৰিক সম্বন্ধ গঢ়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। পৌৰাণিক লোকবিশ্বাস অনুসৰি মকৰ সংক্ৰান্তি, পূৰ্ণিমা, অমাৱস্যা, চতুৰ্দশী আৰু একাদশী তিথিৰ দিনা শাৰীৰিক সম্বন্ধ কৰাটো পাপ বুলি কোৱা হৈছে। মকৰ সংক্ৰান্তিৰ দিনা ঘৰলৈ আপোনাৰ যি ব্যক্তিয়ে আহে সেই ব্যক্তিক কেতিয়াও খালী হাতেৰে উভতি যাবলৈ নিদিব।
আৰু ঘৰলৈ যদি বৃদ্ধ বা খোজনীয়া মগনীয়া লোক আহে তেন্তে তেওঁলোকক কেতিয়াও অপমান নকৰিব, সন্মানেৰে তেওঁলোকক ভোজন দিব আৰু খালী হাতেৰে ঘৰৰ পৰা উভতি যাবলৈ নিদিব। মকৰ সংক্ৰান্তিৰ দিনা আপুনি দেৰিলৈকে শুই নাথাকিব। সেইদিনা অৰ্থাৎ মাঘৰ বিহুৰ দিনা পুৱা সোনকালে উঠি ঘৰৰ মুখ্য দুৱাৰ পৰিষ্কাৰ কৰিব আৰু তাত জল ছটিয়াব, মানে পানী ছটিয়াব। মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা গা নোধোৱাকৈ একাপ চাহো নাখাব। আৰু এই দিনটোত প্ৰথমেই তিল পিঠা অৰ্থাৎ তিল খাব লাগে আৰু গুড় খাব লাগে। যিহেতু তিল পিঠাত তিল আৰু গুড় দুয়োটাই থাকে, সেইবাবে প্ৰথমেই তিল পিঠা খাব, তাৰ পিছতহে বেলেগ অন্ন গ্ৰহণ কৰিব। পিতৃ মাতৃ আৰু গুৰুৰ পৰা আশীৰ্বাদ লোৱাৰ পৰম্পৰা আছে এই মকৰ সংক্ৰান্তিত। গতিকে বিহুৰ দিনাই আপুনি জ্যেষ্ঠজনৰ পিতৃ মাতৃৰ পৰা আশীৰ্বাদ ল'বলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।